নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী বা ৰন্ধন কৰ্মী বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয় আৰু এক খুবেই ভাল খবৰ, যিটো অসম চৰকাৰে ইতিমধ্যে অসমৰ বিত্তীয় মন্ত্ৰী অজন্তা নিয়োগ ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে যে অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে বা সংশোধনী কৰা হৈছে আৰু এই পাৰিতোষিক 1 অক্টোবৰ 2025 চনৰ পৰা আপোনালোকে লাভ কৰিব বুলি উল্লেখ কৰিছে। আৰু এয়া খুবেই এটা ভাল আপডেট আহিছে যে এইবাৰ কেৱল অংগনবাড়ী কৰ্মী হয়কাই নহয়, এবাৰ আশা কৰ্মী, ৰন্ধন কৰ্মীও লাভ কৰিব একালীন সাহায্য। এই কথা উল্লেখ কৰিছে অসমৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগ ডাঙৰীয়াই। কিন্তু এটা বস্তু স্পষ্টকৈ উল্লেখ হোৱা নাই, সেয়া হৈছে অংগনবাড়ী বা আশা কৰ্মী বা ৰন্ধন কৰ্মীৰ মাননি বা পাৰিতোষিক বা ভাত্তা কিমানখিনিলৈকে বৃদ্ধি পাব। যেহেতু বৰ্তমান অসম চৰকাৰে হওক বা বিভিন্ন অসমৰ মুখ্যমন্ত্ৰী হওক এনেকুৱাকৈ উল্লেখ নকৰে যে মাননি, যেহেতু তেওঁলোকে কৰ্মচাৰী আৰু কৰ্মচাৰী হিচাপে তেওঁলোকক মৰ্যাদা দি আছে। কেইদিনমান ধৰি এটা কথা উল্লেখ কৰিছে, দৰমহা আৰু পাৰিতোষিক বা ভাত্তা। মাননি হ'লে এটা সন্মানজনক এটা ধন হয়, কিন্তু এবাৰ পাৰিতোষিক বা ভাত্তা বা অসম চৰকাৰে আচলতে কিমানখিনিলৈ এই অংগনবাড়ী কৰ্মী হয়কা বা আশা কৰ্মী বা ৰন্ধন কৰ্মীৰ ধন বৃদ্ধি কৰিব এই কথা উল্লেখ কৰা নাই। যদিও আজি যেহেতু 10 মাৰ্চ আৰু এই 10 মাৰ্চ তাৰিখে অসম বিধানসভাৰ পৰা আহিছে এটা বিশেষ আপডেট। অসম বিধানসভাৰ যি আজি বাজেট অধিৱেশন আছিলে, আজি যেহেতু বিত্তমন্ত্ৰী অজন্তা নিয়োগ ডাঙৰীয়াই 11:30 মানতে বাজেট দাখিল কৰি আছে, তাৰে পৰা দাখিল কৰি আছে আৰু এই দাখিলতে বাজেটৰ প্ৰস্তাৱত অংগনবাড়ী আৰু আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ বিষয়টো উল্লেখ হৈছে। যেহেতু অংগনবাড়ী বা ৰন্ধন কৰ্মী, আশা কৰ্মীৰ মূল দাবী আছিলে আৰু কোৱা হৈছিল যে বাজেটত আপোনালোকৰ বিষয়ে উল্লেখ কৰা হ'ব আৰু বাজেটত পৰ্যাপ্ত পৰিমাণৰ ধন লাভ কৰা হৈছে। আৰু কি কৈছে অজন্তা নিয়োগ বাইদেৱে আপোনালোকে সবিশেষ শুনিবলৈ পাব। কিন্তু এটা বস্তু খুবেই ভাল আপডেট আহিছে যে এইবাৰৰ পৰা আপোনালোকে এককালীন সাহায্য লাভ কৰিব, অৰ্থাৎ আপোনালোকৰ যি বৰ্ধিত ধন সেয়া 1 অক্টোবৰ 2025 তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব, অৰ্থাৎ 2025 চনৰ 1 অক্টোবৰ তাৰিখৰ পৰা লাভ কৰিব। আৰু ইতিমধ্যে অজন্তা নিয়োগ বাইদেউৰ তৰফৰ পৰা এটা বস্তু উল্লেখ কৰা হৈছে বা বিত্তমন্ত্ৰী মাননীয় অজন্তা নিয়োগ বাইদেউৰ পৰা এটা বস্তু উল্লেখ কৰা হৈছে যে আপোনালোকৰ যি ধন সেয়া সংশোধনী কৰা হৈছে, আপোনালোকৰ যি আগৰ ভাত্তা আছিলে সেয়া সংশোধনী কৰা হৈছে বুলি উল্লেখ কৰিছে। আৰু আপোনালোকৰ একেলগে এটা বস্তু উল্লেখ কৰিছে একালীন সাহায্য। কেৱল অংগনবাড়ীৰ কথাও কোৱা হোৱা নাই, সহায়িকাৰ কথাও কোৱা নাই, আশা কৰ্মী বা ৰন্ধন কৰ্মীৰ কথাও কৈছে বা মিড ডে মিল ৱৰ্কাৰৰ কথাও কৈছে। আৰু আপোনালোকৰ বাবে এটা খুব এটা ভাল আপডেট যে আপোনালোকৰ আগন্তুক যি দৰমহা সেয়া আপোনালোকে 1 অক্টোবৰ 2025 পৰা লাভ কৰিব গৈ আছে। কিন্তু এটা বস্তু অসম চৰকাৰে বাৰে বাৰে উল্লেখ কৰা নাই যে কিমান টকালৈকে এওঁলোকৰ যি দাবী আছিলে, যিহেতু 15,000 20,000 টকা তেওঁলোকৰ দাবী, যি মিনিমাম ৱেজেছ তেওঁলোকক দিব লাগে। কিন্তু যি পাৰিতোষিক ভাত্তা সেয়া কিমানখিনিলৈ বৃদ্ধি কৰিলে অসম চৰকাৰে ইতিমধ্যে উল্লেখ কৰা নাই। আৰু যদি ইয়াৰ পিছত কোনো আপডেট আহে মই আপোনালোকক জনাম নিশ্চয়। কিন্তু কি কৈছে অজন্তা নিয়োগ বাইদেৱে আপোনালোকে আগত চাই লওক। আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্য আৰু কোৱা হৈছে যে এই মুহূৰ্তত অসম চৰকাৰ অৱগত হৈছে তেওঁলোকৰ যাতে পাৰিতোষিক বৃদ্ধি কৰিব লাগে। তেওঁলোকৰ যি দাবীসমূহ সেই দাবীসমূহৰ বিষয়ে অসম চৰকাৰে এই মুহূৰ্তত অৱগত হৈছে আৰু তেওঁলোকৰ যি জনসহায়াৰ্থে যি কাম কৰি আছে, স্বাস্থ্য সেৱাত যি কাম কৰি আছে সেয়া খুবেই এটা অৰিহণাযোগ্য কাম। আৰু তেওঁলোকৰ যি পাৰিতোষিক সেয়া বৃদ্ধি কৰিব লাগিব এই কথা উল্লেখ কৰিছে। আৰু তাৰে পিছতে কোন দিনাৰ পৰা পাৰিতোষিক বৃদ্ধি কৰিব সেই কথা উল্লেখ কৰিছে। আৰু আপোনালোকৰ বৰ্ধিত দৰমহা কেতিয়াৰ পৰা লাভ কৰিব সেই কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰী অজন্তা নিয়োগ ডাঙৰীয়াই। আৰু কি কৈছে আপোনালোকে সবিশেষ চাই থাকক। 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ নিশ্চয় আপোনালোকে শুনা পাইছে যে ইতিমধ্যে উল্লেখ কৰিছে অজন্তা নিয়োগ বাইদেউ ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে যে অংগনবাড়ী, আশা কৰ্মী আৰু সহায়িকা বা ৰন্ধন কৰ্মী তেওঁলোকৰ যি পাৰিতোষিক সেৱা সংশোধনী কৰা হৈছে, তেওঁলোকৰ যি ভাত্তা সংশোধনী কৰা হৈছে। আৰু 1 অক্টোবৰ 2025 তাৰিখ এয়া খুবেই ভাল আপডেট যে আপোনালোকৰ 1 অক্টোবৰ 2025 তাৰিখৰ পৰা বৃদ্ধি হ'বলৈ গৈ আছে আপোনালোকৰ পাৰিতোষিক বা সংশোধন হ'বলৈ গৈ আছে আপোনালোকৰ পাৰিতোষিক। লগতে আপোনালোকৰ যি একালীন সাহায্যৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে এই কথা উল্লেখ কৰিছে। আৰু গ্ৰেছুইটিৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা নাই যদিও ইয়াতে এককালীন সাহায্যৰ কথা যিটো উল্লেখ কৰিছে। আৰু এইবাৰ অসম চৰকাৰৰ পৰা কি সিদ্ধান্ত আহে বা কিমান টকা ধাৰ্য কৰে এই কথা উল্লেখ হোৱা নাই। আপোনালোকে জানে যে অংগনবাড়ী কৰ্মী সহায়িকাই যোৱা তো 2 বছৰে
দৈৱ নিশা আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু ইতিমধ্যে ৰন্ধন কৰ্মীসকলে বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচীত অংশ লোৱা পৰিলক্ষিত হয় আপোনালোকে জানে যে এওঁলোক কৰ্মচাৰীক বহুতে আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু বহুত দিন দীৰ্ঘ সময় ধৰি আন্দোলন কৰিছিল আৰু আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰক এটা অংগনবাড়ী কৰ্মী হয়কে অসম চৰকাৰক লৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল সঞ্চালক মহোদয়ৰ সহযোগত এখন প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল আৰু এই প্ৰস্তাৱত অংগনবাড়ী কৰ্মী সহায়িকাৰ মিনিমাম যি মাননি আছিলে 12,000 টকা আৰু সহায়িকাৰ 7,000 আৰু মিনি কৰ্মীৰ 10,000 টকা এনেকুৱা ধৰণৰ এটা মাননিৰ যি গাঁথনি তৈয়াৰ কৰি দিয়া হৈছিল কিন্তু আচলতে এটা কথা উল্লেখনীয় যে এই অংগনবাড়ী কৰ্মী সহায়িকা বা ৰন্ধন কৰ্মী বা আশা কৰ্মী তেওঁলোকৰ মাননি কিমানখিনিলৈ বৃদ্ধি পাব পাৰে বা তেওঁলোকৰ মাননি কিমান বৃদ্ধি পাব এই সম্পৰ্কে অসম চৰকাৰে কোনো ধৰণৰ কথা উল্লেখ কৰা নাই কিন্তু আজিও দেখা গ'ল অসম বিধানসভাৰ বাজেট এই বাজেটত উল্লেখ কৰিছে যে 1 অক্টোবৰৰ পৰা আপোনালোকৰ মাননি বৃদ্ধি পাব কিন্তু অসম চৰকাৰে বা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগ বাইদেউ ডাঙৰীণীয়ে কোনো ধৰণৰ এই সন্দৰ্ভত উল্লেখ কৰা নাই যে আপোনালোকৰ মাননি ইমানখিনিৰ পৰা ইমানখিনিলৈ বৃদ্ধি কৰা হ'ল সো এটা আশা আছে যে অসম চৰকাৰে কেতিয়া অৰ্ডাৰ কপি প্ৰকাশ কৰিব আৰু এই অৰ্ডাৰ কপিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যেহেতু প্ৰতিটো আঁচনিভুক্ত কৰ্মচাৰীৰ বাবে বিভিন্ন ধৰণৰ অৰ্ডাৰ কপি প্ৰকাশ পাব অংগনবাড়ী কৰ্মীৰ সহায়িকাৰ এটা বেলেগ থাকিব আশা কৰ্মীৰ বেলেগ থাকিব ৰন্ধন কৰ্মীৰ বেলেগ থাকিব আৰু সেই অৰ্ডাৰ কপি অনুযায়ী আপোনালোকৰ মাননিৰ যি ধৰণ বা গাঁথনি সেয়া আপোনালোকে জানিব পাৰিব আপোনালোকৰ মাননি কিমানখিনিলৈকে বৃদ্ধি পায় সেই কথা আপোনালোকে জানিব পাৰিব আৰু এই ভিডিঅ'টো আজিৰ ভিডিঅ' খুবেই ইনফৰ্মেটিভ আছিল আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক কাৰণ এই সুখবৰটো যাতে আপোনালোকৰ অন্য বান্ধৱী যিয়ে নেকি আজি প্ৰায় 8 বছৰে বিগত 8 বছৰ অপেক্ষা কৰি আছিল যে আমাৰ মাননি বৃদ্ধি কৰিব কেতিয়া অসম চৰকাৰে আৰু এই বিষয়ে আপোনালোকৰ বান্ধৱীসকলে যাতে এই খবৰটো আগতীয়াকৈ জানিব পাৰে আৰু এই বিষয়ৰ ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি যাব কিয়নো অংগনবাড়ী বা আশা কৰ্মী বা ৰন্ধন কৰ্মীৰ যি মূল দাবী আছিলে বা তেওঁলোকৰ যি মূল অংগনবাড়ী কৰ্মী সহায়িকাৰ যি মূল দাবী অংগনবাড়ী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মী তেওঁলোকৰ মাননি বা পাৰিশ্ৰমিক বৃদ্ধি হ'ব পাৰে সো এই বিষয়ে ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব যদি আপুনি অংগনবাড়ী কৰ্মী বা আশা কৰ্মী বা ৰন্ধন কৰ্মী নহয় তথাপিও শ্বেয়াৰ কৰি দিব যদি আপোনালোকৰ কোনো বন্ধু অংগনবাড়ী বা বান্ধৱী অংগনবাড়ী আশা কৰ্মী ৰন্ধন কৰ্মী আছে সো বান্ধৱী আছে তেনে ক্ষেত্ৰত আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে এইখিনি গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকে চাব পাৰে অন্তত যেহেতু তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু এইবাৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগ বাইদেৱে উল্লেখ কৰিছে যে 1 অক্টোবৰ 2025 তাৰিখৰ পৰা তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি পাব সো আপোনালোকে যদি এই চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব যেহেতু যদিহে অৰ্ডাৰ কপি আহে কিমানখিনি ধন ধাৰ্য কৰা হ'ল মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো আজি ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি যাব ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে আকৌ আপোনালোকে এই ধৰণৰ ভিডিঅ' আপোনালোকে লাভ কৰিব বা চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰি যাব আৰু কিবা যদি এই ভিডিঅ'ত আপোনালোকে বেলেগকৈ শুনা পাইছে বা কিবা অসুবিধা পাইছে আপোনালোকে কমেণ্ট এটা কৰি জনাব আজিলৈ ইমানেই থেংক ইউ জয় অসম